ৰদালিয়ে মোৰ কানে কানে কয় ইয়াই নেকি জানো ভাল পোৱা হয়। খান্তা নিজৰ জীৱনটোৰ কথা ভাবলি নিজকে নিজে বেয়া লাগি যায়। ক'তো আকৌ মিলি নাআছি, এনকেনো বহি থাকলি ক'ত পইচা আছে মিলব আই। হাও ঘণ্টা সেইটোতো বয়া লগাও আই। ই আৰু ইমান সুন্দৰকে সাজি গেছি ক'ক যায়। ৰ ঘণ্টা তাকে মাতি অলপ তাৰ লগতে মুখ খুজাও ৰ। আই পয়া লগা, আই পয়া লগা, বেটা দুখ নবাজিছা, চাও এফালে। কিয় বন্ধা দা কিয় মাতছা? মই বাইকের ঘৰত যাওঁ ৰ। আজি বাৰাপাটোৰ ভাত মুখত দিয়া, মই আজি তাক ভাত খুৱাব লাগব। বাইরে রাপা ভাত মুখত দিবে পারা হল, তাই দো আমার গিলাখানো খানাটো খাবা নামত লাগাই কে। কে মানে চাৰিওফালে বানপানী নে কিবাকে আমাৰ সৰুকে ভিনেকৰ মুখান কৰি থৈ দিব দে। বয়া চেয়া বাবা নালগে দে। বয়া নাপাও ৰ, চাও তই মানুহটো অলপ এফালে আছোন ওচাৰক গেলি। পিছে তই দো সুধ হাতখানে মুখখানে বাইরেথের ঘরক যাবা ওলচাই, ভাগনেরেক গিলে আকৌ কিনে নাই নেকি? নহয় দে বন্ধা দা, তাৰ জোখৰ কাপোৰ আমাৰ এৰে দোকানত কিনবেই নাপয়। তাৰ জোখৰ কাপোৰ চিলাবাই লাগে, গতিকে মাই টকা 1000 দিব কৈছি, তাক দি থৈ দে। আও ঘণ্টা এই জদামৰ খুটোৰ লগত বোলে 1000 টকা আছে, আৰু মই হেলৰ দৰে বুদ্ধি লৈ টিচাৰ পাই এনাই বহি আছো। ৰ কিবা এটা কৰিব লাগিল। পিছে বাবু তই এটা বহুত ডাঙৰ ভুল কাম করলি নহয়। ভুল কাম করলো? কি ভুল কাম করলে বন্ধা দা? তই পয়া লাগা মোক এটা সঁচা কথা কৈছোন, তই তোৰ ভাগনেৰেতো ভাল হ বিচৰা না বয়া হতো বিচৰা? এটো আৰু তোৰ খুদ বেলেগা কথা নেকি? মোৰ ভাগিনটো মই ভাল মানুহ হতো বিচৰো। হা পশ্চি জাগাত। গতিকে তোক মই এতিয়া তোৰ ভালৰ কাৰণে এটা কথা কওঁ, তোৰ যদি ভাগনেৰেতো ভাল মানুহ হ বিচৰা, তই টকা 500 খৰচ কৰিব লাগিব, পাৰবি নে? ঐ বন্ধা দা, মোৰ ভাগিনটো ভাল মানুহ হক দে, পাৰিম দে টকা 500 খৰচ কৰিম দে। হা তই দেখো বুজি পা হে বাবু। দেই কে বন্ধা দা, কি কৰিব লাগে তাড়াতাড়ি কও, বাইতে আৰু মোক ৰখি থাকব। কওঁ ৰ, ধৈৰ্য্যৰ ফল সদায় মিঠা। তাৰ কাৰণে মই এতিয়া এটা বগলক ফোন কৰিব লাগিব, তই অলপ ৱেইট কৰ। দে যি কৰা তাড়াতাড়ি কৰ, মই অলপ টাইম ৰখি দিছো দে। ও হেল্ল', ও কতে আদামৰা বগল, ও ঘুমে আছা নেকি নাই? ও ৰাতি মালুৰ নিচা ভাতলাক না? ও ফাটছি দে, মই তোৰ তাকে যাবাক গেলি বলছিলো ৰ। কাকুৰ আৰু আই লগ পাই গলাক যি বাপা মোনাখান ঘৰত দি থৈ আহে, টকা 10টা দিম, 10 টকা এটা পাম বুলি মোনাখান এক ঘৰত দিবে আছো ৰ। তোক মই এনাই নকওঁ 10তে মাথা মাৰি থাকা বুলি, তোৰ সেই 10তে মাথা মাৰি থাকান্তে গেল যা। মাল খা যদি গাছৰ তলত গেলি তৎক্ষণাত। তই ৰাতি পাৰি গেলি নেকি? আমি ৰাতিতে শপত খাইছিলো আজিৰ পৰা মাল নাখাও বুলি। ৰাতি শপত খাইছিলো সোমবাৰৰ পৰা নাখাও নহয়। তই এনেকে সোমবাৰৰ পৰা নাখাও বুলি কৈ মোৰ লিভাৰটো গোটাই খাই ফেললি। দে যাই আছো দে, মোৰ লগত কিন্তু এটা ফুটো কৰিও নাই। তই পইচা পাতিৰ কথা চিন্তা কৰিব নালাগে অভদ্ৰ, সোনকাল দেয়া খং নিচনতে। তই দৌ মুখ চুখ মেলি দিলি আই। সেইখন জপ ফেনা মাখি জাগি সোমাই যাব পাৰে। নহয় মই তহঁতৰ কথা শুনি চিন্তাত পৰি গেলো আই। তহঁতে কিবা মুখ্যৰে আলোচনা কৰিলি, চুক্তিটো আছিল মোৰ ভাগিন ভাল মানুহ হৰে, এইগিলাখান কিনো মই আকৌ ধৰবই পৰা নাই। বাপা আৰে তই ধৈৰ্য নধৰাকে বগলক আহি ল'বা দি চব গম পাই যাবি তই। ইমান তাড়াতাড়ি কৰি মাতাৰ কাৰণটো কি? চব গম পাবি। আগে আমি খুৰীত তাকে যাই 100 টকাৰ মাল খাই লওঁ, তাৰপিছত চব গম পাই যাবি। খুৰীত তাকে টকা 200 বাকি দিবে আছো, ক'ত মাল খাবা যা বান্ধবো আমাক। আৰে নেহু না ফলমি। পয়া লাগা ভয় নকৰবি, আই যা, তোৰ ভাগনেৰেক ভাল মানুহ কৰি এৰিম আমি। ঈশ্বৰ ক'ত ফাঁচি গেলো মই, গম নাপাও দা আজি মোৰ কি হয় আৰু বাচবা তুমি। পয়া লাগা কি ভাবা চিন্তা কৰি আছা না কে? গেছো দে। কি তই চকু চকু মুজি দিলি? আৰু বেৰেল পৰিলে চকু মেল। না মই অলপ নিশ্চয় নাই, ভৰি দুখন কেৱল কপি আছে। না নিশ্চয় মোৰো না অলপ নিশ্চয় না, তহঁতৰ নিশ্চয় হৈছে নেকি?
মই ভাগিনক মই ভাল মানুহ কৰিমে। মই মদ খালে যদি ভাগিন ভাল মানুহ হয় মই সদায় মদ খাম। আই বগলা আই চকু নামলা কে আই দু বাগাত দি পৰিলাই বাবু ইগলা কাম নকৰবি। আমি কত মদ খালো আজি গেলে কত পড়া উড়া নাই। এই কথা নহয় এক বায়াকথেৰ ঘৰত আমি থৈ আহোৱা মই যাম। মোক যোৱাৰ আগতে মূল কথাটো কওঁ। মই মদ খাই ভাগিনক ভাত মুখত দিলে কেনেকে ভাগিন ভাল মানুহ হয়। ই ঘণ্টা এটো কথাতে লাগি আছে আই। জ্বলে যা যদি নহলে মই কিন্তু ঘৰত যাওঁ। দাদা কি চুক্তিত তই মোৰ টকা 500 খৰচ কৰিলি? মোক মূল কথাটো কবাই লাগব নহলে মই ইয়াতে ঘুমাম। শুন ঘণ্টাৰামা চবে ভাগনাওক ভালকে ভাত মুখত দে। তই গেলা খাই ভাত মুখত দিবি নহয় তোৰ ভাগনেৰে এটা নাম্বাৰ 1 গেলা বেপাৰী হ'ব পাৰিব। দাদা তই মোক খোৱাবাৰ বেলেগ বস্তু নাপলি তই ভাগিনক কি গেলা বেপাৰী হোৱাটো বিচাৰে? তই এতিয়া এত কথাতে লাগি দেখবি না ভাগনেৰে ভাত মুখত দিবে যাবি। তই কিন্তু দাদা তই বহুত ডাঙৰ ভুল কাম কৰি ফেললি। বহুত ডাঙৰ ভুল কাম কৰি ফেললি দে দাদা। বগলা এক ধৰাই বায়াক ক্ষেত্ৰতে ফেল থৈ আহো যি কৰে কৈ থাকিব। মাই মই ভাত খামে আৰু মই ৰখিব নোৱাৰা আছো। মাই মই ভাত খামে খাবি আমি মেৰে আহি পাকৰ তেতিয়াতে মানুহ ইটাত গেলি দেখা দেখি নাই ক'ত বা মৰিল। বাপ্পা ঐ মৌনে তো কি জন্ম দিলো আই অনবৰতে খাও কৰি থাকে। আপা খাবি ৰ মিমেৰে আহি ফালে ভাতকেইটা মুখত দি উদ্দিৰণিটো কৰি থৈ যাক দেই। বাই ভাগিন গোটে মই ভাত মুখত দিব আহিছো। মিমেৰে আহিব তই ভিতৰত সোমাই আমি তোকে ৰখি আছো। বাই মই ভাগিনক ভাল মানুহ কৰিমেই। কৰবি যে বইনের বুজক ভাগনেৰে ভাল মানুহ নিজে ভালকে চিয়া নহকে। চলিয়া তাতে কি চোপা চুপি দি আছা? মোৰ নিজৰ বাইচৰ ঘৰে তো ফলমি। ভাগিন তোৰ কাৰণে মই 500 টকাৰ গেলা খাইছো। তোক ভাল মানুহ কৰিমেই। মানুহে মাৰাত তই যে ভাগনেৰে শুভ কামটোত মুঠ খাইছে। বাই তই মনে থাকে ভাগিন ভাল মানুহ হোৱাৰ কাৰণে মই যি গেলা খাব লগা বাধ্যত পৰিছো। কুকুৰ বুটক মোৰ আপাক ভাল মানুহ কৰাৰ কাৰণে তই গেলা খাই আহিছা। ভিনি তই বেছি কথা নবকবি। 500 টকাৰ গেলা খাইছো। বেছি কথা বকলি গাতে বমি কৰি দিম ইতে। বগলা ই ধো নিচা হতে এগুলা কর কি বকতে রসিয়াই। তাকেই তোর মোরও টেনশন লাগবে বেশি। আমি এতে মারে খাবা লাগে নাকি? মান না খাওয়া ঘন্টা কি বেকে এরপরে ভাতটো খাই ডাইরেক্ট পলম। মামা আমার ভোক লাগছে কি করা তাড়াতাড়ি কর। খাবি রা তোক মই ভাত খোৱাৰ কাৰণে একে আইছো। দে কসমরা জি করলি এক তাড়াতাড়ি ভাত দিতে খুই নিয়মটো কর। মামা তই কি খাইছে কি ধুনীয়া গুনছি মোৰো খাও লাগছে। খাও সে যা ঘন্টা ইও বলে গেলা খাই। মই কষ্ট না বগলো ইও নাম্বার 1 গেলা বেপাৰী হ'ব বুলি। নাই ভাগিন তুমি এত বস্তু খাবা নৰা। এতো মই বগা গাখীৰ খাই আছো। তুমি আজি প্ৰথমতে ভাতটো খাই লোৱাচোন। মোৰ মৰমৰ ভাগিনটো দিনক দিনে মানুহ চলি কি সুন্দৰ চেৰা ধৰবে দিছি। আমাৰ বাবু খিনিয়ে গেছি। চা ভাগিন আ কৰা মুখখন মেলা। এত পখিলাছ দা মুখখন মেলা। বইনের পুতক বুন্দা আৰু বগলা ভাগিনক ভাত মুখত দিলো হৰি বল্লি। মিমাকে গেলা খাই ভীমক অন্ন প্ৰসন্ন কৰিলে কি? জয় জয় জয়।